हेलो फ्रेंड्स नीलाकी आसामिज ब्लगলৈ স্বাগতম জনাইছোঁ ভিডিঅ'টো পিছত দুদিনমানৰ আগৰ হয় দেই বহুত গৰম পৰি আছিলে পানী অলপ খাই ললোঁ এফালে যেহেতু বিহু বতৰ ন বস্তু শেষ হৈ গ'লো বনাই থকাই হয় নিমকি কেইটামানো বনাই ললোঁ ভাত চাত বনাই সকলো কাম কৰি ললোঁ যেহেতু আজি বহুত দিনৰ পৰা মানে তেনেকৈ কাম কৰা হোৱাই নাছিলে বহুত বিজি হৈ আছিলোঁ সেয়ে আজি বহুত গাটো মুকলি লাগিছে কাম বনো কৰিলোঁ তাৰপিছত ধুনীয়াকৈ চাহ অকণমান বনাই পিঠা দি খাই ললোঁ তাৰপিছতে দেখিছেনে পিছবেলা অলপমান টাইগাৰক কিন্তু ফুৰাবলৈ লৈ গ'লোঁ সি একদম ফুৰিবলৈ পাই গোটেইটো ক'ব নোৱাৰা হৈ গৈছে কিমাননো সোমাই থাকিব ভিতৰতে বেয়াও লাগে নহয়নে বাৰু জন্তুবোৰ এনেকৈ থৈ দিবলৈ সেই অলপ তাক ফুৰাই আনিলোঁ এইপিনে আকৌ গধূলি আহিলে পেহী ছোৱালী দুজনী ভণ্টিও আছিলে যিহেতু ঘৰতে দেউতাই অকণমান গান চান বজালে তাৰপিছতে মায়ে চবেই কথা পাতি আছোঁ মায়ে পুৰি বনালে তাৰপিছতে পুৰি বনাই মেলি আমি সকলোৱে খাই ল'লোঁ সিহঁতেও গুচি গ'ল আমিও শুই থাকিলোঁ নেক্সট ডে ৰাতিপুৱা উঠি লৈ পুৱা গা পা ধুই কাম বন কৰি ল'লোঁ কিনো ঘৰ মোচা ভাত বনোৱা এইবোৰ দেখাম সেইবোৰ নেদেখালোঁ আৰু ধূপ চাকি জ্বলাই লৈ মেলি তাৰপিছত নিজৰ ড্ৰেছত আহি গ'লোঁ যিহেতু কাপোৰ অলপ আছিলে কেইযোৰমান কাটিবলৈও আছিলে চিলাবলৈও আছে যিহেতু আজি অকণমান সময় পাইছোঁ অলপ বোলো কাপোৰখিনিকে কাটি লওঁ কাটি থৈ দি কাপোৰখিনি কাটি লৈছোঁ যিহেতু দুযোৰমান অৰ্ডাৰো আছিলে সেয়ে ধুনীয়াকৈ কাটি লৈ মেলি থৈ দিলে তেতিয়া পিতাপত চিলাবলৈ পাওঁ কাপোৰবোৰ দেখিবলৈ যিমান সোনকালে দেখায় সিমান সোনকালে নহয় এইবোৰ কাটি মেলি চিলাওঁতে বহুত সময় লাগে যোনে কৰে তেওঁ জানেই বাৰু তথাপিও আমাৰ যিহেতু এইটো কৰ্মই আমি কৰিবই লাগিব নহয়নে বাৰু কেতিয়াবা মনো নাযায় জানেনে কৰিবলৈ তথাপিও কৰোঁ আৰু কেতিয়াবা এনেই থাকিলে কৰিবলৈও মন যায় বিজি হৈ থাকিবলৈও মন যায় সেই এনেকৈয়ে আৰু টাইম উলিয়াই কৰি থাকোঁ আৰু তাৰপিছতে ভণ্টিলৈ ফোন কৰিলে পাৰ্টি খাবলৈ মাতিলে সেয়ে গ'লোঁ পাৰ্টি খাবলৈ কিহৰ পাৰ্টি জানেনে এইপিনে স্কুটি এখন ল'লে লগৰ এজনী মানে সম্বন্ধত পেহীয়ে হয় আৰু তাৰপিছতে এইপিনে পৰা ধুনীয়াকৈ দেখাই দিছোঁ দেখিছেনে স্কুটিখন তাই লাজি গৈ হাঁহিছে দেখিছেনে তাই বহুত দিনৰ সপোন পূৰণ হ'ল ভাল লাগিলে মনটো সেনেকৈ সদায় ছোৱালীবোৰ স্বাৱলম্বী হ'ব লাগে এইপিনে ময়ো পুৱা আকৌ আহি গামোচা চাত কাটি ল'লোঁ তাৰপৰা ৰাতিলৈ মায়ে ভাত বনালে ধুনীয়াকৈ খাই ল'লোঁ ব্ৰইলাৰ দি বুটৰ চাটনি দি আজিলৈ মোৰ ভিডিঅ'টো ইমানেই মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা মাৰিব নাপাহৰিব ধন্যবাদ।